हेलो एवरीवन की खबर आशा करूँ आपनालोक সকলো ভালে আছে কুশলে আছে নতুন এটা ৰেচিপি লৈ মই পল্লৱী মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই মাছ পাতত দিয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাৰ কাৰণে মই লৈ লৈছো মাছ আপোনালোকে যিকোনো মাছ ল'ব পাৰে কলপাত এখন লৈ লৈছিলো কলপাতখন ভালকৈ ধুই মই জুইত হেকি লৈছো ইয়াতে দি দিছো এতিয়া মই অলপ জালুকৰ গুড়া লগতে দি দিম হালধি পাউডাৰ ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ মিট মছলা গৰম মছলা সকলোখিনি ইয়াত দি পেলাই মই ভালকৈ এখিনি খানি লম ইয়াতে দি দিছো মই দুফুটা নহৰু খুন্দি লৈছিলো আৰু দি দিছো মই ধনিয়া পাত নৰসিংহ পাত আৰু পদুনা পাত সৰু সৰুকৈ মই কাটি লৈছিলো ইয়াতে দি দিছো মই দুটা জলকীয়া আপোনালোকে জলকীয়া নাখালে স্কিপ কৰিব পাৰে ইয়াতে দি দিছো মই সোৱাদ অনুসৰি নিমখ সকলোখিনি এতিয়া ভালকৈ হানি কলপাতখনেদি মেৰাই লম ধৰিব পাৰিছে মই আৰু এখিলা কলপাত লৈ লৈছো এখিলা কলপাতে ভালকৈ মেৰিয়ে মই আৰু এখিলা কলপাতে ভালকৈ মেৰিয়ে বান্ধি লম মই এতিয়া ইয়াতে খেৰতে টোপোলাটো বান্ধি লৈছো আপোনালোকে যদি খেৰৰ সুবিধা নাথাকে পেন এখন দি গেছতে দি দিব পাৰে এতিয়া মই জুই দি দিছো ধৰিব পাৰিছে খেৰৰ মুঠাটো দুইফালে জুই দি দিব লাগিব এনেকে জুইখিনি জ্বলাই প্ৰায় 15-20 মিনিট মান এনেকে থাকিব দিব লাগিব পুৰা 20 মিনিটৰ পাছত মই টোপোলাটো ওলাই লম এতিয়া এনেকৈ জুইত বনালে সোৱাদটো বিৰাতে ধুনিয়া হয় খাবলৈ এইখিনি এটা হিজি উঠিছে দেখিব পাৰিছে ধুনিয়াকৈ হিজি উঠিছে মই ইয়াতে পিয়াজ এটা সৰু সৰুকৈ কাটি লৈছিলো এটা জলকীয়াও দি দিছো লগতে ইয়াতে অলপ মিঠাতেল দি মই এইখিনি এটা ধুনিয়াকৈ কাইটখিনি গুছাই পিটিকি লম দেখিব পাৰিছে খুব সহজভাৱে মোৰ পিটিকাখন তৈয়াৰ হৈ গৈছে খাবলৈ বিয়াতে ধুনিয়া হৈছিলে সোৱাদটো আপোনালোকে এবাৰ বনাই খাই চাব সোৱাদটো কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন এটা ৰেচিপি লৈ মই আকৌ আহিম তেতিয়ালৈকে চেনেলৰ লগত জড়িত হৈ থাকিবলৈ সাইডত থকা বেল আইকনটো টিপি দিব থ্যাংক ইউ ফৰ ওয়াচিং